মই নজনাকে তুমি হলানো বৰ এজনী, চকুতে পিৰিতিৰ চাৱনী। মাতিম তোমাক কি বুলি জোনালী নে জানমণি, ভাল লাগিল তোমাকে চাই চাই, সেয়া মৰম দিলো উপচাই। আরে মাকা, তোৰ দেখোন বৰ ধুনীয়া গান গাৱে। ক'ত শিকিলি তই ইমান ধুনীয়া গান গাবলৈ বাৰু, কচোন ক। ইটো আগৰ পৰাই ধুনীয়া ধুনীয়া গান গায়, মইতো শুনি থাকো ন, খুব ভাল লাগে ইয়াৰ গানবোৰ শুনি, গম পাইছ। ই খুব ধুনীয়া গান গায় কিন্তু। ধন্যবাদ বন্ধুসকল, মোক যে ইমান প্ৰশংসা কৰিছ তাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ দেই। হ'ব হ'ব, আমাক ধন্যবাদ দিব নালাগে। বাৰু এতিয়া চব কথা বাদ দেচোন, আজি ছাৰ নাহে নেকি বাৰু আমাৰ ক্লাছ কৰিবলৈ? ইমান দেৰিলৈকে ছাৰ দেখোন অহা নাই। ভালে হৈছে দে ছাৰ অহা নাই আজি। ছাৰ আহিলে বৰ কামোৰহে দিয়ে, আজি নালাগে দে আহিবলৈ, নাহিলে ভাল পাওঁ আৰু দেই ছাৰ। তহঁতৰো যে কি হ'ব নহয়, স্কুলত আহিনো এনেকুৱা কথা কয়নে বাৰু? নাপায় নহয় এনেকুৱা কথা ক'বলৈ। ছাৰে শুনিলে বাৰু কি বুলি ক'ব আমাক হা? ঐ চিংকু, ব'ল ব'ল যাওঁগে ব'ল, ছাৰ আজি নাহে চাগে আৰু বুজিছ। ইমান দেৰি হ'ল, ছাৰ এতিয়ালৈকে অহা নাই, নাহে চাগে, আমি যাওঁগে আৰু ব'ল। ৰচোন তহঁতে ইমান অধৈৰ্য নহবিচোন, ছাৰ আহিবও পাৰে আৰু 5 মিনিটমান চাই লওঁ ৰচোন। ছাৰ যদি আহি যায় আৰু যদি আমাক নাপায়, কাইলৈতো আমাক বেহেৰা পিটন দিব, সেইকাৰণে অকণ চাই লওঁ গুৰু, তই ঠিকেই কৈছ দে, অলপ চাই লওঁ নহ'লে ছাৰে কাইলৈ আহি আমাক কিন্তু পিঠি বহল কৰিব, গম পাইছ। অলপ চাই লওঁ দে আৰু। তহঁতে থাক যদি থাক আৰু, মোৰ ৰৈ ৰৈ ছাৰলৈ এলাহ লাগিছে, মই যাওঁগৈ আৰু দেই। তহঁতে যদি নাযাওঁ নহয় থাক, মই যাওঁগে আৰু দেই। গুলু মুলু, তোৰ লগত কি যে হ'ব নহয়। ময়ো গৈছোঁ আমি যাওঁগৈ আজি ক্লাছ নকৰোঁ আৰু, ছাৰ আহিলে ক'ম আৰু আমাৰ পেটৰ বিষ হ'ল, সেইটো কাৰণে আমি নাহিলোঁ, কাইলৈ আহিম আৰু দেই। ব'ল ব'ল ব'ল। বন্ধুসকলতো আজিলৈ ভিডিঅ' ইমানখিনি আছিলে। তো চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট এটা কৰি দিব। তো আজিলৈ এৰিলোঁ, বাই বাই।